নমস্কাৰ সকলোকে স্বাগতম জনাওঁ নতুন এটা ভিডিঅ'লৈ বিদ্যাৰ্থীসকল এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম বুৰঞ্জীৰ 50টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো ভিডিঅ' পাৰ্ট 2 ভিডিঅ' যদি আপোনালোকে পাৰ্ট 1 ভিডিঅ' চোৱা নাই তেনেহ'লে চাব পাৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে তো বলা বিদ্যাৰ্থীসকল আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল আৰু ইয়াৰ উত্তৰ হ'ব তৰুণৰাম ফুকন নেক্সট কোৱেশ্চনটো হ'ল আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1228 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চনটো হ'ল আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চাওলুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হ'ল অসমৰ প্ৰথম ক'ত ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাটত অসমত প্ৰথম ষ্টেডিয়াম প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যুবাহিনী গঠন কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব পুষ্পলতা দাস নেক্সট কুৱেশ্যনটো হ'ল কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব প্ৰমত্ত সিংহই ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কুৱেশ্যন অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ লেখক কোন আৰু ইয়াৰ উত্তৰ হ'ব দেৱেন্দ্ৰনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটো হ'ল কাৰ নেতৃত্বত অসমত প্ৰথম 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সংঘটিত হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব গোমধৰ কোঁৱৰ নেক্সট কুৱেশ্যন ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ গ্ৰন্থখনৰ লেখক কোন আৰু ইয়াৰ উত্তৰ হ'ব ডক্টৰ সঞ্জীৱ বৰুৱাৰ গ্ৰন্থখনৰ নাম হ'ল ইণ্ডিয়া এগেইনষ্ট ইটছেল্ফ নেক্সট কুৱেশ্যন হ'ল কোনখন জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পূৰ্ব পাকিস্তান বৰ্তমান বাংলাদেশৰ লগত সামিল কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব চিলেট নেক্সট কুৱেশ্যনটো হ'ল কনকলতা বৰুৱাই কোনটো স্বাধীনতা আন্দোলনত শ্বহীদ হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলনত কনকলতা শ্বহীদ হৈছিল নেক্সট কুৱেশ্যন পাটকাই পৰ্বতমালা কোন দুখন দেশৰ সীমান্তত অৱস্থিত আৰু ইয়াৰ উত্তৰ হ'ব ভাৰত আৰু ম্যানমাৰ নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক হিন্দু মুছলমান আৰু বৌদ্ধ ধৰ্মৰ মিলনভূমি বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰ হ'ব পঞ্চতীৰ্থ হাজো নেক্সট কুৱেশ্যন আহোমসকলে ক'ত ৰাজধানী স্থাপন কৰিছিল তো আমি সকলোৱে জানো আৰু ইয়াৰ উত্তৰ হ'ব চৰাইদেউ নেক্সট কুৱেশ্যনটো হ'ল আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাট নেক্সট কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান আৰু ইয়াৰ উত্তৰ হ'ব 430 বৰ্গ কিলোমিটাৰ নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক আটাইতকৈ বেছি বনাঞ্চলে আগুৰি আছে আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং নেক্সট কুৱেশ্যন পানী দিহিং অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত আৰু ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব 1992 চনত ডক্টৰ ভূপেন হাজৰিকা দাদা চাহেব ফাল্কে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল নেক্সট কুৱেশ্যনটো হ'ল মেডাম মে ফ্ৰী কেতিয়া পালন কৰা হয় মেডাম মে ফ্ৰী কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব 21 জানুৱাৰী নেক্সট অসম পুলিচ দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভা কেতিয়া গঠন হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1952 চনত বড়ো সাহিত্য সভা গঠন হৈছিল নেক্সট কুৱেশ্যন অসমীয়া বোলছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা নেক্সট কুৱেশ্যন ডক্টৰ ভূপেন হাজৰিকাই শকুন্তলা পৰিচালনা কৰিছিল নেক্সট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা তেখেতৰ দ্বিতীয় বোলছবি
বোলছবি কি আৰু ইয়াৰ উত্তৰ হ'ব ইন্দ্ৰমালতী। নেক্সট কুৱেশ্যনটো হ'ল ইন্দ্ৰমালতী কিমান চনত মুক্তি লাভ কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব 1939 চনত ইন্দ্ৰমালতীয়ে মুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন লাচিত দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব 24 নৱেম্বৰ। নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ উত্তৰ হ'ব 2 ডিচেম্বৰ। নেক্সট কুৱেশ্যন অসমৰ বাক্সা জিলাখন কোন কেইখন জিলাৰ অংশ লৈ গঠন কৰা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব বৰপেটা, নলবাৰী আৰু কামৰূপ। নেক্সট কুৱেশ্যন পোনপ্ৰথমে কোনে ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব মাধৱ কন্দলী। নেক্সট কুৱেশ্যন পোনপ্ৰথমে কোনে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব ৰামচৰিত। নেক্সট কুৱেশ্যন ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখনৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব মিৰি জীয়ৰী। নেক্সট কুৱেশ্যন ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল আৰু ইয়াৰ উত্তৰ হ'ব শ্ৰী মাধৱদেৱে। নেক্সট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আৰু ইয়াৰ উত্তৰ হ'ব কীৰ্তন ঘোষা। নেক্সট মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি আৰু ইয়াৰ উত্তৰ হ'ব নামঘোষা। নেক্সট অসমৰ সৈনিক স্কুল কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ উত্তৰ হ'ব গোৱালপাৰা জিলাৰ মৰনৈ। নেক্সট অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাট। নেক্সট কুৱেশ্যনটো হ'ল অসমৰ কলেজ অফ চায়েন্স ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হ'ব ৰহা। নেক্সট কুৱেশ্যন দলাশদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব লোহিত। নেক্সট বিহু সম্ৰাট বুলি কোনজন ব্যক্তিক জনা যায় আৰু ইয়াৰ উত্তৰটো হ'ব খগেন্দ্ৰ মহন্ত। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক সত্ৰ নগৰী হিচাপে জনা যায় আমি সকলোৱে জানো বৰপেটা। নেক্সট কুৱেশ্যন অসমৰ কোনখন ঠাইক স্কটলেণ্ড বুলি জনা যায় আৰু ইয়াৰ উত্তৰ হ'ব হাফলঙক স্কটলেণ্ড অফ আছাম নামেৰে জনা যায়। নেক্সট কুৱেশ্যন অসমৰ কোনখন চহৰক দ্য কালচাৰেল কেপিটেল অফ আছাম বুলি কোৱা হয় আৰু ইয়াৰ উত্তৰ হ'ব যোৰহাটক কালচাৰেল চিটি অফ আছাম নামেৰে জনা যায় বা কোৱা হয়। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম বেচৰকাৰী বিশ্ববিদ্যালয়খনৰ নাম কি আৰু ইয়াৰ উত্তৰ হ'ব জগন্নাথ বৰুৱা কলেজ যোৰহাট। নেক্সট কুৱেশ্যন কেতিয়া মাজুলী এখন জিলা হিচাপে স্বীকৃতি লাভ কৰে আৰু ইয়াৰ উত্তৰ হ'ব 2016 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছে আৰু ইয়াৰ উত্তৰ হ'ব মাজুলী। নেক্সট কুৱেশ্যন ইউনেস্কোৰ দ্বাৰা কেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বীকৃতি দিয়া হৈছে আৰু ইয়াৰ উত্তৰ হ'ব 1985 চনত কাজিৰঙাক ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যন কিমান চনত BTC গঠন কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 2003 চনত BTC গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ উত্তৰ হ'ব কাৰ্বি আংলং জিলাত নামবৰ অভয়াৰণ্য অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1558 চনত। নেক্সট কুৱেশ্যন শ্ৰী মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1596 চনত। নেক্সট কুৱেশ্যন শেষৰটো কুৱেশ্যন ইটাখুলিৰ ৰণ কেতিয়া হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1682 চনত ইটাখুলিৰ ৰণ হৈছিল। বিদ্যাৰ্থীসকল এইটোৱে আছিল আজিৰ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈকে মানে ধন্যবাদ।